পৰোপকাৰী কাউৰীজনী। এদিন ৰাতিপুৱা কাগে নামৰ কাউৰীজনীয়ে শুই উঠি বাঁহৰ পৰা ইফালে সিফালে চালে। তাই ডিঙিটো চাফা কৰি কা কা কৰি উঠিল। হঠাৎ তাই কাণ থিয় কৰি কিবা এটা মন দি শুনিলে। ওচৰৰে এজনী কুলিয়ে মিঠা মাতেৰে গীত গাই আছিল। অলপ সময় কাগেয়ে গীতটো মন দি শুনিলে। গীতটো শুনি তাই আপোন পাহৰা হৈছিল। ইমান সুন্দৰ গীত, সুমধুৰ গীত গাব পৰা এই সৰু চৰাইজনীয়ে কুলি নহয়নে, যাক কণী অৱস্থাত কাউৰীয়ে উমনি দিছিল? কিন্তু এতিয়া তাই হিংসা কৰা উচিত নহয়, তাই নিজকে কৈ উঠিল। এতিয়া কৰিব লগা কামটো হৈছে কুলিৰ পৰা গানৰ পাঠ শিকা। কাগে ইফালে সিফালে কুলিক বিচাৰি অৱশেষত লগ পালেগৈ। কাগেক দেখি কুলিৰ সন্দেহৰ ভাৱ হৈছিল, কিন্তু কাগেয়ে তাইৰ প্ৰতি সন্মানৰ ভাৱহে দেখুৱালে। কাগেয়ে নম্ৰভাৱে কুলিক সুধিলে, তুমি মোক গান গাব শিকাবানে? কুলিয়ে ক'লে, ঠিক আছে, শিকাম, কিন্তু এটা চৰ্ত আছে, তুমি নিশ্চয় পুৱাতে ইয়ালৈ আহিব লাগিব। কাগে সন্মত হৈছিল। ভাল কথা, কাইলৈৰ পৰা গান শিকাম। এই বুলি কৈ কুলি উৰি গৈছিল। কাগেয়ে শুই বৰ ভাল পাইছিল। তাই বেলি ওলোৱাৰ আগে কোনো দিনাই উঠাই নাছিল, কিন্তু পিছদিনা নিচেই পুৱাতে তাইৰ গানৰ প্ৰথম পাঠৰ আৰম্ভণি। তাই শোৱা পাটিত পৰাৰ আগেয়ে ঘড়ীটোত এলাৰ্ম দি থ'লে। পুৱা এলাৰ্ম বজাৰ লগে লগে কাগে বিচনাৰ পৰা জাপ মাৰি উঠিল আৰু চকু দুটা মোহাৰি খৰধৰকৈ শ্ৰেণীকোঠালৈ গ'ল। ইফালে কুলিয়ে কাগেলৈ ৰৈ ৰৈ অধৈৰ্য হৈছিল। কাগেয়ে ওচৰৰ গছৰ ডাল এটাত বহাৰ লগে লগে গান শিকাবলৈ আৰম্ভ কৰিলে। কুলিয়ে ক'লে, এতিয়া তুমি মোক কু কু বুলি গাই শুনোৱা। কাগেয়ে উৎসাহে গীত ফাঁকি গাবলৈ চেষ্টা কৰিলে, কিন্তু তাইৰ মুখৰ পৰা কা কা শব্দহে শুনা গ'ল। কাগেৰ গীত শুনি কুলিয়ে হ'ব হ'ব বুলি গীত বন্ধ কৰিবলৈ ক'লে। তোমাৰ বাবে এয়া অসম্ভৱ, তুমি বেলেগ শিক্ষক বিচাৰাই ভাল। এই বুলি কৈ কুলি উৰি গ'ল। কাগে নিৰাশ হ'ল। তাইৰ চকুৱেদি দুধাৰি চকুলো ববলৈ ধৰিলে। মনৰ দুখতে তাই নিজৰ বাহলৈ ঘূৰি আহিল। দিনবোৰ পাৰ হৈ গ'ল। এদিনাখন কাগেয়ে আকাশখন ক'লা মেঘে ছানি ধৰা দেখিলে। এজাক শীতল বতাহো বলিছিল, লগতে কিনকিনীয়া বৰষুণ দি আছিল। কাগেয়ে তাইৰ বাঁহৰ ফাঁকেদি এজনী মৌৰা চৰায়ে ধুনীয়াকৈ পাখি মেলি নাচি থকা দেখিলে। তাইৰ লগে লগে নাচিবলৈ মন গ'ল। এই ক্ষেত্ৰত মৌৰা চৰাই কিবা সহায় কৰিব পাৰিব নেকি, তাই ভাবিলে। এই কথা সুধিবলৈ তাই মৌৰা চৰাইৰ ওচৰলৈ গ'ল। কাগেয়ে সুধিলে, মৌৰা চৰাই, তুমি মোক নাচ শিকাবানে? মৌৰা চৰায়ে ক'লে, নিশ্চয়, মই যি কৰোঁ তুমিও তাকে কৰিবা। কাগেয়ে তাইৰ পাখিখন মেলি মৌৰা চৰাইৰ নাচৰ তালে তালে খোজ মিলালে। তাকে দেখি মৌৰা চৰায়ে ক'লে, তোমাৰ ভুল হৈছে, মই যি কৰোঁ তুমি মন দি চাবা। কিন্তু বাৰে বাৰে চেষ্টা কৰিও কাগেয়ে নাচৰ তাল মিলাব নোৱাৰিলে। মৌৰা চৰাইৰ বৰ খং উঠিল। তুমি কেতিয়াও নাচ শিকিব নোৱাৰা বুলি মৌৰা চৰায়ে গালি পাৰি
গুচি গ'ল। কাগেৰ মনত বৰ দুখ লাগিল। তাই গানো গাব নাজানে, নাচিবও নাজানে। তাই যদি ধুনীয়াকৈ চৰাইৰ বাঁহটোকে সাজিবলৈ শিকিলেহেঁতেন। এইবাৰ তাই বাঁহ সজা শিকিবলৈ ঘৰচিৰিকাৰ ওচৰলৈ গ'ল। ঘৰচিৰিকাই তাইৰ কথাত গুৰুত্ব নিদি ক'লে, তুমি কেতিয়াও মোৰ দৰে বাঁহ সাজিব নোৱাৰা। এই বুলি কৈ ঘৰচিৰিকা কাগেৰ ওচৰৰ পৰা আঁতৰি গ'ল। কাগেৰ মনটো বেয়া লাগিল। তাই নিজে ভালকৈ কৰিব পৰা কাম এটা কেতিয়া বিচাৰি পাব। হঠাতে তাইৰ বাঁহৰ পৰা ঘৰটোৰ পাছফালৰ চোতালত এদম চাউল পৰি থকা দেখিলে। তাই কা কাকৈ চিঞৰি আত্মীয় কুটুম আৰু বন্ধু বান্ধৱীক আহাৰ খাবলৈ নিমন্ত্ৰণ জনালে। মিলি জুলি আহাৰখিনি পেট পূৰাই খালে। হঠাৎ কাগেৰ মনত এটা ভাৱ উদয় হ'ল। ঠিক আছে, তাই গান গাবও নাজানে, নাচিবও নাজানে আৰু বাঁহো সাজিব নাজানে। কিন্তু অন্যান্য চৰাই এনেকৈ আহাৰ সকলোৱে মিলিজুলি খায়নে? কুলিয়ে নাখায়, মৌৰা চৰাইয়েও নাখায় আৰু ঘৰচিৰিকাই কেতিয়াও নাখায়। সঁচা অৰ্থত তাইৰ দৰে কাউৰীৰ বাহিৰে আন কোনো চৰাইৰ এনে গুণ নাই। কাগেয়ে নিজৰ মাজত থকা গুণটোৰ কথা জানিব পাৰি আনন্দিত হ'ল। এনে পৰোপকাৰী পৰিয়ালৰ সদস্য হোৱাৰ বাবে তাই গৌৰৱ অনুভৱ কৰিলে। বাকী কাউৰীবিলাকে তাইক ইমান ফূৰ্তিত থকা দেখি জোকাবলৈ ধৰিলে। এয়া কি, তোমাৰ অতি সোনকালে বিয়া হ'ব নেকি? কাউৰী জাকৰ কথাত কাগে লাজতে ৰঙা চিঙা পৰিল। মাইনাহঁত, তোমালোকে যদি মোৰ কাহিনীবোৰ শুনি ভাল পোৱা তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, যাতে মই আৰু ধুনীয়া ধুনীয়া কাহিনী তোমালোকৰ বাবে লৈ আনিব। পিছে কমেণ্ট কৰিবলৈ নাপাহৰিবা আকৌ দেই।